নমস্কাৰ বন্ধুসকল আজি হৈছে 9 জুলাই আৰু আজিৰ দিনটোৰ পুৱাৰ মই কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। আজি পুৱাৰ গুৰুত্বপূৰ্ণ খবৰসমূহৰ ভিতৰত প্ৰথম খবৰটো আহিছে অৰুণোদয় আঁচনিখনৰ ফালৰ পৰা। এই আঁচনিখনৰ অধীনত যিসকল হিতাধিকাৰীয়ে ধনৰাশিসমূহ লাভ কৰি আহিছে ইতিমধ্যে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আছে। আৰু আজি পুৱাৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে ৰেচন কাৰ্ডৰ ফালৰ পৰা। যিসকল ব্যক্তি এতিয়াও ৰেচন কাৰ্ডত আবেদন কৰিব পৰা নাছিলে তেওঁলোকৰ ৰেচন কাৰ্ড নাই সেইসকলৰ কাৰণে এটা ভাল খবৰ আছে। সেই ভাল খবৰটোৰ বিষয়েও মই আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিবলৈ চেষ্টা কৰিম। আৰু আজি দিনটোৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে মুখ্যমন্ত্ৰী স্বনিয়োজন আঁচনিখনৰ ফালৰ পৰা। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিল যে অসমৰ 1 লাখ নিবনুৱা যুৱক যুৱতীক 2 লাখ টকাকে প্ৰদান কৰিব। এই পইচাটো যে প্ৰদান কৰিব এই পইচাটো মুখ্যমন্ত্ৰী স্বনিয়োজন আঁচনিখনৰ জৰিয়তে প্ৰদান কৰিব। আৰু ইয়াক লৈ পেলাই এটা বৰ্তমান খুবেই ডাঙৰ আপডেট আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে। আৰু সেই ঘোষণাটো মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাই দিম যে কি ঘোষণা কৰিছে বা কি ডাঙৰ আপডেট ওলাই আহিছে। আৰু আজি দিনটোৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ আহিছে যি তৃতীয় আৰু চতুৰ্থ বৰ্গত আমাৰ অসম চৰকাৰে নিযুক্তি প্ৰদান কৰিছিলে সেই তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি যিসকলে নেপালে তেওঁলোকক লৈ পেলাই এটা ডাঙৰ খবৰ আহিছে। সেই খবৰটো মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে যিমান পাৰো সিমান জনাই দিবলৈ চেষ্টা কৰিম। এইকেইটা আপডেটে আজি মোৰ ওচৰত আছে, মই আপোনালোকক অতি ডিটেইলছত ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। আপোনালোকে জানিবলৈ ভিডিঅ'টো অকণো স্কিপ নকৰি কণ্টিনিউ শেষলৈকে চাই থাকিব। আৰু আপুনি পোনপ্ৰথমবাৰৰ বাবে যদি আমাৰ এই চেনেলটো ভিজিট কৰিছে তেনেহ'লে বন্ধুসকল এতিয়াই যাওক গৈ পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰক। এতিয়া আহক আৰু বেছি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আজি হৈছে 9 জুলাই আৰু আজি পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মই আপোনালোকৰ কাৰণে এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। আজি পুৱাৰ গুৰুত্বপূৰ্ণ খবৰত প্ৰথম খবৰটো আহিছে অৰুণোদয় আঁচনিখনৰ ফালৰ পৰা। এই আঁচনিখনৰ ফালৰ পৰা এটা ভাল খবৰ আহিছে। যিসকল হিতাধিকাৰী এই আঁচনিৰ পইচাসমূহ লাভ কৰি আহিছে তেওঁলোকৰ কাৰণে এই ভাল খবৰটো। যদি বন্ধুসকল আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাসমূহ লাভ কৰে তেনেহ'লে আপোনালোকৰ কাৰণে ভাল খবৰটো হৈছে যে আজি আপোনালোকে এই মাহৰ অৰুণোদয় আঁচনিৰ 1250 টকা আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব। আমাৰ অসম চৰকাৰে 10 তাৰিখে অফিচিয়েলিভাৱে এই আঁচনিৰ পইচাসমূহ প্ৰদান কৰে, কিন্তু 9 তাৰিখে আমাৰ অসমৰ মেক্সিমাম অৰুণোদয় আঁচনি হিতাধিকাৰীয়ে তেওঁলোকৰ বেংক একাউণ্টত এই পইচাটো লাভ কৰে। আৰু ইতিমধ্যে চাগে আপোনালোকলৈ মেছেজ আহিছে যে আপোনাৰ বেংক একাউণ্টত পইচাসমূহ সোমাই গৈছে, তো আপোনালোকে চেক কৰিব। বেংকৰ যি মেছেজ হয় সেই মেছেজ আপুনি চেক কৰিব, নহ'লে মিনি ষ্টেটমেণ্ট আপুনি উলিয়াই চাব, আপোনালোকে লাভ কৰিব পইচাটো। যদি আপুনি আজি পইচাটো লাভ কৰা নাই তেনেহ'লে চিন্তাত থাকিব নালাগে। অহা কাইলৈ 10 তাৰিখে অফিচিয়েলিভাৱে যিহেতু আমাৰ অসম চৰকাৰে পইচাটো প্ৰদান কৰে, তো 10 তাৰিখে আপোনালোকৰ বেংক একাউণ্টত এই পইচাটো আপুনি লাভ কৰিব। আৰু এইবাৰ নতুন হিতাধিকাৰীসকলে পইচাসমূহ নাপায়, বহুতো নতুন হিতাধিকাৰীয়ে এই বিষয়ে সুধি আছে। নতুন হিতাধিকাৰীসকলে 10 ছেপ্টেম্বৰত পইচাটো পাব, মই ইয়াৰ ওপৰত আগৰ ভিডিঅ'ত আপোনালোকক জনাই দিছিলোঁ। আৰু চাওক বহুতো হিতাধিকাৰীয়ে এটা কথা সুধি আছে যে অৰুণোদয়ত আবেদন প্ৰক্ৰিয়া হৈছে নেকি। অৰুণোদয়ত এতিয়ালৈকে কোনো ধৰণৰ আবেদন প্ৰক্ৰিয়া হোৱা নাই, দুবাৰেই আবেদন প্ৰক্ৰিয়া হৈছিল। এই 2023 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত আবেদন প্ৰক্ৰিয়া হৈছিল, আৰু যেতিয়া অৰুণোদয় আঁচনি আমাৰ অসম চৰকাৰে প্ৰথম মুকলি কৰিছিলে সেই তেতিয়া আবেদন প্ৰক্ৰিয়া হৈছিলে। আৰু কোনো ধৰণৰ অনলাইনত আবেদন প্ৰক্ৰিয়া হোৱা নাই। আৰু বহুতো নেট কেফে তেওঁলোকে জনায় যে অনলাইনৰ জৰিয়তে আবেদন প্ৰক্ৰিয়া হৈছে, কিন্তু আপোনালোকে বিশ্বাস নকৰিব, সেইবোৰ একদম ভুৱা হয়। অনলাইনত একো ধৰণৰ আবেদন প্ৰক্ৰিয়াৰ প্ৰচেছ আমাৰ অসম চৰকাৰে মুকলি কৰা নাই। আৰু ইয়াৰ বিষয়েও মই আপোনালোকক আগৰ ভিডিঅ'সমূহৰ জৰিয়তে বাৰম্বাৰ মই জনাই আহিছোঁ। তো আপোনালোকে অৰুণোদয়ত অফলাইনৰ জৰিয়তে আবেদন প্ৰক্ৰিয়া কৰিব পাৰিব, কিন্তু বৰ্তমান আবেদন প্ৰক্ৰিয়া এতিয়া হোৱা নাই, মানে হৈছিল কিন্তু সমাপ্ত হৈ গ'ল। এতিয়া যিসকলে নতুনকৈ আবেদন প্ৰক্ৰিয়া কৰিছিল সেই হিতাধিকাৰীসকলে 10 ছেপ্টেম্বৰ তাৰিখে প্ৰথমটো কিস্তি টকা তেওঁলোকৰ বেংক একাউণ্টত লাভ কৰিব। আৰু আজি যিসকল পুৰণা হিতাধিকাৰী আছে এই আঁচনিৰ সেই হিতাধিকাৰীসকলে 1250 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত লাভ কৰিছে। আৰু আপুনি জনাই দিব যে আপোনাৰ বেংক একাউণ্টত এই পইচাটো আহিছে নে নাই, আপুনি লাভ কৰিছে নে নাই। এতিয়া আজিৰ দিনটোৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে ৰেচন কাৰ্ডখনৰ ফালৰ পৰা। মই এই ৰেচন কাৰ্ডক লৈ পেলাই আগৰ ভিডিঅ'টো আপোনালোকক এটা ভাল খবৰ জনাই দিছিলোঁ। আকৌ মই পুনৰ আপোনালোকক আৰু এটা ভাল খবৰ জনাই দিব বিচাৰোঁ। এতিয়া চাওক আপোনালোকৰ ৰেচন কাৰ্ডত যি আবেদন প্ৰক্ৰিয়া কাম হয় সেই কামসমূহ বৰ্তমান আমাৰ অসমত চলি আছে। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিল যে অসমত 40 লাখ হিতাধিকাৰীক ৰেচন কাৰ্ড আমাৰ অসম চৰকাৰে প্ৰদান কৰিব। আৰু তাৰ কাৰণে যি আবেদন প্ৰক্ৰিয়া কাম সেই আবেদন প্ৰক্ৰিয়া কাম ইতিমধ্যে চলি আছে। আৰু এই আবেদন প্ৰক্ৰিয়া কৰিবলৈ হ'লে আপোনাৰ যিটো বাৰ্ষিক ইনকাম হয় সেই ইনকাম 4 লাখ টকাৰ ভিতৰত হ'ব লাগিব, তেতিয়া আপুনি আবেদন প্ৰক্ৰিয়া কৰিব পাৰিব। যদি বন্ধুসকল আপোনাৰ ৰেচন কাৰ্ড নাই, আপুনি নতুনকৈ ৰেচন কাৰ্ডত আবেদন কৰিব বিচাৰে, তেনেহ'লে আপোনাৰ যি গাঁও পঞ্চায়ত আছে সেই গাঁও পঞ্চায়তত গৈ আপুনি তাৰ পৰা ফৰ্ম কালেক্ট কৰিব লাগিব, আৰু ফৰ্ম ফিল আপ কৰি আপুনি পুনৰ গাঁও পঞ্চায়ততে জমা দিব লাগিব।
লাগিব গাঁও পঞ্চায়ততো আবেদন প্ৰক্ৰিয়া হৈছে লগতে যি সুলভ মূল্যৰ দোকান আছে সেই সুলভ মূল্যৰ দোকানতো আবেদন প্ৰক্ৰিয়া হৈছে আৰু লগতে যি সমবায় অফিচ আছে সেই সমবায় অফিচতো বৰ্তমান আবেদন প্ৰক্ৰিয়াসমূহ হৈ আছে আৰু এই আবেদন প্ৰক্ৰিয়া কৰিবৰ কাৰণে আপোনাক আধাৰ কাৰ্ডখন লাগিব আধাৰ কাৰ্ড মেণ্ডেটৰী একদম আধাৰ কাৰ্ড নহলে আপোনাৰ নহব আৰু লগতে আপোনাৰ যিটো বছৰেকৰ মানে বাৰ্ষিক ইনকাম 4 লাখ টকা সেই 4 লাখ টকা দেখুৱা এখন আপোনাক ইনকাম সাৰ্টিফিকেট লাগিব তো আপোনালোকক এই কিখন ডকুমেন্ট হলে আপুনি ৰেশন কাৰ্ডত আবেদন প্ৰক্ৰিয়া কৰিব পাৰিব এতিয়া আজিৰ দিনটোৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে মুখ্যমন্ত্ৰী স্বনিয়োজন আঁচনিখনৰ ফালৰ পৰা এই আঁচনিখনৰ বিষয়ে বহুতো মানুহে শুনিছে কিন্তু আঁচনিখন কি হয় তেওঁলোকে নাজানে এতিয়া আপুনি যদি নাজানে মই থুলমূলকে আপোনালোকক কৈ থৈছো যাও আমাৰ অসম চৰকাৰে মাজতে যি ঘোষণা কৰিছিল যে 1 লাখ অসমৰ নিবনুৱা যুৱক যুৱতীক 2 লাখ টকাকৈ প্ৰদান কৰিব এই নিবনুৱা যুৱক যুৱতীসকলক যে 2 লাখ টকা প্ৰদান কৰিব এই মুখ্যমন্ত্ৰী স্বনিয়োজন আঁচনিখনৰ জৰিয়তে এই পইচাটো আমাৰ অসম চৰকাৰে প্ৰদান কৰিব আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি অৰ্থাৎ 8 জুলাই তাৰিখে এই মুখ্যমন্ত্ৰী স্বনিয়োজন আঁচনিখনক লৈ পেলাই এটা বৃহৎ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে তেনেকে দিয়া নহয় তাৰ আঁচনি হ'ব লাহে লাহে এই বছৰটোৰ ভিতৰত এই বিত্তীয় বৰ্ষ এতিয়া চাওক বন্ধুসকল এই মুখ্যমন্ত্ৰী স্বনিয়োজন আঁচনিখনত আপুনি যদি আবেদন প্ৰক্ৰিয়া কৰিব বিচাৰে তেনেহলে এতিয়াৰ পৰাই কিছুমান কাম আপুনি কমপ্লিট কৰি ৰাখিব লাগিব আৰু তাৰ কাৰণে বন্ধুসকল আপোনাক ডকুমেন্ট হিচাপে এখন ডমিচাইল সাৰ্টিফিকেট প্ৰয়োজন হ'ব ডমিচাইল সাৰ্টিফিকেট এতিয়াৰ পৰাই বনোৱাৰ কাম আপুনি আৰম্ভ কৰি দিয়ক আৰু লগতে আপোনাক এখন এনঅচি প্ৰয়োজন হ'ব সেই এনঅচি আপুনি গাঁও পঞ্চায়তৰ থ্ৰুৱেদি বনাব পাৰে গাঁও পঞ্চায়তত গৈ আপুনি এনঅচি খন বনাই ল'ব এনঅচি আৰু লগতে আপোনাৰ যি ডমিচাইল সাৰ্টিফিকেট হয় সেই ডমিচাইল সাৰ্টিফিকেট আপোনাক প্ৰয়োজন হ'ব আপোনালোকে অতি শীঘ্ৰে এই দুখন ইম্পৰ্টেন্ট কাগজ ৰেডি কৰি ৰাখক আৰু লগতে এখন ইনকাম সাৰ্টিফিকেটো আপোনাক প্ৰয়োজন হ'ব ইনকাম সাৰ্টিফিকেট বা আপুনি সাৰ্কুল অফিচত গৈ পেলাই বনাই ল'ব পাৰিব কিন্তু এই যি দুখন ডমিচাইল আৰু এনঅচি হয় এই দুখন কিছু লেণ্ডৰি প্ৰসেছত কামবোৰ হয় তো আপোনাক এতিয়াৰ পৰা এই সাৰ্টিফিকেট দুখন মানে বনাই ৰাখক আৰু বন্ধুসকল আজিৰ দিনটোৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ আহিছে আমাৰ অসম চৰকাৰে মাজতে যি এক বৃহৎ নিযুক্তি প্ৰদান কৰিছিলে তৃতীয় আৰু চতুৰ্থ বৰ্গত তাক লৈ পেলাই এতিয়া চাওক খবৰটো এনেকুৱা ধৰণৰ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া তৃতীয় চতুৰ্থ বৰ্গৰ পদসমূহ মুকলি কৰি দিছিল তেতিয়া ঘোষণা কৰিছিল যে যিসকল পৰীক্ষাৰ্থী উত্তীৰ্ণ হ'ব তেওঁলোকক চাকৰিসমূহ প্ৰদান কৰিব আৰু যিসকল অনুত্তীৰ্ণ হৈ ৰখি যাব সেইসকলে এই তৃতীয় চতুৰ্থ বৰ্গত এপ্লাই কৰোঁতে যিসমূহ মাচুল দিছিল সেই মাচুলসমূহ তেওঁলোকক পুনৰ ঘূৰাই দিব আৰু যোৱাকালি অৰ্থাৎ 8 জুলাই তাৰিখে এক বৃহৎ গুৰুত্বপূৰ্ণ ঘোষণা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰাৰ্থী যিসকল অৱতীৰ্ণ প্ৰাৰ্থী অনুত্তীৰ্ণ হৈছে তেওঁলোকক পইচাটো ঘূৰাই দিম বুলি কৈছে সেইটো দিয়া হ'ব লাষ্ট যিটো এপইণ্টমেণ্ট আছে 1000ৰ সেই এপইণ্টমেণ্টটো হোৱাৰ পিছতে ফাইনেল পিকচাৰখন ওলাব যে কিমানে পালে আৰু নাপালে যিহেতু এতিয়াও আৰু 1000 নিযুক্তি হ'ব অহা 10-15 দিনৰ ভিতৰত যেতিয়া ফাইনেল নিযুক্তি হৈ যাব যে এওঁলোকে পালে এওঁলোকে নাপালে দ্বিতীয়তে কথা আৰু এটা বহুত প্ৰাৰ্থীয়ে মোক কৈছে যে ছাৰ টকাটো ঘূৰাই নিদিব ঘূৰাই দিলেতো CSC অপাৰেটৰবিলাকে পাই যাব আমি নাপাওঁ সেই সমস্যা এটাও আছে সেইকাৰণে আমি আৰু এটা কৰিব পাৰোঁ যে অহাবাৰ পৰীক্ষা হ'লে এখেতসকলক বিনা ফিজ আমি পৰীক্ষাত মানে পৰীক্ষা দিয়াৰ সুবিধা দিব পাৰোঁ কাৰণ বহুত প্ৰাৰ্থীয়ে মোক হোৱাটছআপত জনাইছে যে ছাৰ আমিতো CSC অপাৰেটৰৰ পৰাহে দিছিলোঁ আৰু আমিও দেখিছোঁ এটা নম্বৰৰ পৰা 200টা কেণ্ডিডেটে পৰীক্ষাৰ পইচা দিছে গতিকে টকাটো ঘূৰাই দিয়াৰ লগে লগে পইচাটোতো CSC অপাৰেটৰবিলাকৰ হাতত গুচি যাব সেইকাৰণে যোগ্যজনে কেনেকৈ পায় তাকো চাব লাগিব এতিয়া বন্ধুসকল আজিৰ দিনটোৰ পুৱাৰ যিসমূহ গুৰুত্বপূৰ্ণ খবৰ মোৰ হাতত আছিলে মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে যিমান পাৰোঁ সিমান জনাই দিবলৈ চেষ্টা কৰিছোঁ আজিৰ দিনটোৰ এই 4টা গুৰুত্বপূৰ্ণ খবৰেই মোৰ হাতত আছিলে মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিলোঁ যিখিনি আপডেট মোৰ ওচৰত আছিলে মই মানে বিতংভাৱে আপোনালোকক জনাই দিলোঁ আশা কৰিছোঁ আজি এই ভিডিঅ'টো চাই আপুনি ভাল পাইছে যদি ভিডিঅ'টো চাই আপুনি ভাল পাইছে তেনেহ'লে প্লিজ বন্ধুসকল ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিমান পাৰে সিমান আপোনাৰ বন্ধুসকলে শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু আপুনি পোনপ্ৰথমবাৰৰ বাবে যদি আমাৰ এই চেনেলটোত ভিজিট কৰিছে আৰু ভিডিঅ'সমূহ যদি চাই আপোনাৰ ভাল লাগিছে তেনেহ'লে এতিয়া যাওক গৈ চেনেলটো ছাবস্ক্ৰাইব কৰক তো বন্ধুসকল আজি আছিল এইটো ভিডিঅ' আকৌ নেক্সট ভিডিঅ' নতুন এটা টপিকৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায় জয় অসম ধন্যবাদ